এজন মানুহ আছিল, নাম আছিল দীপক। দীপকে প্ৰতিদিনে ৰাতিপুৱা উঠি খালী পেটত চাহ খাইছিল আৰু ৰাতি দেৰিলৈ টিভি আৰু মোবাইল চাই থাকিছিল। সময়মতে খোৱা বোৱা নকৰাৰ বাবে দীপক সদায় ক্লান্ত আৰু অসুস্থ অনুভৱ কৰিছিল। তাৰ শৰীৰত শক্তি নাছিল, মনটোও সদায় ভাগৰুৱা লাগিছিল। এদিন এজন বৃদ্ধ মানুহে দীপকক ভাল পৰামৰ্শ দিলে। খালী পেটত চাহ খাব নালাগে, খাদ্য খোৱাৰ পাছত লগে লগে পানী খাব নালাগে, ৰাতি দেৰিলৈকে টিভি মোবাইল চাব নালাগে, সময়মতে খোৱা বোৱা কৰি সোনকালে দীপকে সেই কথা মানি চলিবলৈ আৰম্ভ কৰিলে। সি ৰাতিপুৱা সোনকালে উঠি ব্যায়াম কৰিবলৈ ধৰিলে, সময়মতে আহাৰ খালে আৰু মোবাইল কম ব্যৱহাৰ কৰিলে। কিছুদিন পিছত তাৰ শৰীৰ সুস্থ হ'ল, মনটো ফ্ৰেছ হ'ল আৰু ভাল অভ্যাস আৰু নিয়মীয়া জীৱনশৈলীয়ে শৰীৰ সুস্থ ৰাখে। ই আমাক এক সতেজ আৰম্ভণি প্ৰদান কৰে আৰু দিনটোৰ বাবে অতি প্ৰয়োজনীয় শক্তি যোগায়।